মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি এইচএছ ফাৰ্ষ্ট ইয়াৰ লজিক এটা অতি দৰকাৰী কোৱেশ্চন লৈ আহিছোঁ যে পৰম্পৰাগত বা প্ৰাচীন তৰ্ক বিজ্ঞান আৰু আধুনিক তৰ্ক বিজ্ঞানৰ মাজত পাৰ্থক্য কি? উত্তৰটো হ'ল যে পৰম্পৰাগত বা প্ৰাচীন তৰ্ক বিজ্ঞান বুলিলে খ্ৰীষ্টপূৰ্ব ৪ৰ্থ শতিকাত গ্ৰীক দাৰ্শনিক এৰিষ্টটলে প্ৰতিষ্ঠা কৰা তৰ্ক বিজ্ঞানকে বুজায়। আধুনিক তৰ্ক বিজ্ঞান ১৯শ শতিকাৰ শেষ ভাগত হে প্ৰতিষ্ঠা লাভ কৰে। আধুনিক তৰ্ক বিজ্ঞানৰ বিকাশ গণিতৰ বিকাশৰ লগত জড়িত। পৰম্পৰাগত তৰ্ক বিজ্ঞানৰ ইতিহাস দীৰ্ঘ, আনপিনে আধুনিক তৰ্ক বিজ্ঞানৰ ইতিহাস সংক্ষিপ্ত। তথাপি পৰম্পৰাগত তৰ্ক বিজ্ঞান আৰু আধুনিক তৰ্ক বিজ্ঞানৰ মাজত পাৰ্থক্য ক্ৰমোন্নতিৰ বিভিন্ন পৰ্যায়ৰ পাৰ্থক্য মাত্ৰ। পৰম্পৰাগত তৰ্ক বিজ্ঞানৰ পৰিসৰ আধুনিক তৰ্ক বিজ্ঞানৰ পৰিসৰতকৈ ঠেক। পৰম্পৰাগত তৰ্ক বিজ্ঞানত প্ৰতীকৰ প্ৰয়োগ সীমিত, কিন্তু আধুনিক তৰ্ক বিজ্ঞানত প্ৰতীকৰ প্ৰয়োগ ব্যাপক হাৰত প্ৰয়োগ কৰা হয়। পৰম্পৰাগত তৰ্ক বিজ্ঞান আৰু আধুনিক তৰ্ক বিজ্ঞানৰ মাজত পাৰ্থক্য কেৱল মাত্ৰাগত বা পৰিমাণগতহে, গুণগত নহয়। উভয়ৰে মাজত মৌলিক কোনো পাৰ্থক্য নাই। তো এইখিনি হ'ল মূল পাৰ্থক্য। প্ৰাচীন তৰ্ক বিজ্ঞান আৰু আধুনিক তৰ্ক বিজ্ঞানৰ মাজত মূল পাৰ্থক্যখিনি আলোচনা কৰা হ'ল।